মাৰ্চলৈ 100 ঘণ্টীয়া আমি অন্নখনৰ কাৰ্যসূচী চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত গ্ৰহণ কৰিছোঁ। ইয়াৰ মূল কাৰণ হ'ল চুতীয়া জনগোষ্ঠীয়ে আজি দীৰ্ঘদিন ধৰি যি দাবী কৰি আহিছিল সেই দাবীৰ প্ৰতি বৰ্তমানৰ চৰকাৰখনে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। 2014 চনত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল, 2019 চনত দিলে, 21 চনত পুনৰ আমাক দিলে, এই 24 চনতো তেওঁলোকে আমাক কৈছে যে জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আমি ভাবিছোঁ যে এই চৰকাৰখনে অকল বঞ্চনাৰ বাদে আৰু আন একো কৰা নাই। গতিকে আমি ইয়াৰ যোগেদি চৰকাৰক দাবী জনাব বিচাৰিছে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে তৎকালেই ব্যৱস্থা গ্ৰহণ কৰক, আমাক স্বায়ত্ব শাসন প্ৰদান কৰক। কাৰণ বড়োমূলীয় প্ৰতিটো জনগোষ্ঠীয়ে ইতিমধ্যে জনজাতি মৰ্যাদা পাই গৈছে। ইয়াৰ ভিতৰত আমি মৰাণ, মটক, চুতীয়া এই তিনিটা জনগোষ্ঠীহে থাকি গৈছোঁ। গতিকে আমি চৰকাৰখনক আমি দাবী জনাইছোঁ যে তৎকালেই আমাৰ এই বড়োমূলীয় যি আদিম ভূমিভূত চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক। নহ'লে কিন্তু তেওঁলোকৰ বিৰুদ্ধে আমি ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'বৰ কাৰণে ইতিমধ্যে চুতীয়া যুৱ সন্মিলন অসমে মন বান্ধিছোঁ। আৰু এই 100 ঘণ্টীয়া অন্তৰ্খনৰ পিছতো যদি তেওঁলোকে আমাক জনজাতি মৰ্যাদা দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি আমৰণ অন্বেষণ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি এইটো সিদ্ধান্ত লৈছোঁ যে আমাক যিহেতু প্ৰতিটো ৰাজনৈতিক দলে অকল মাত্ৰ প্ৰতিশ্ৰুতিৰ মাজত প্ৰতিশ্ৰুতি দিয়ে, গতিকে সেই প্ৰতিশ্ৰুতিত আৰু আমি ভুল নাযাওঁ। আমাক জনজাতি মৰ্যাদা প্ৰদান নকৰিলে আমি ৰাজনৈতিকভাৱে তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমি ভোট বৰ্জন কৰাৰ লগতে আমি হয়তো অনাগত সময়ত ৰাজনৈতিকভাৱে তেওঁলোকৰ বিৰুদ্ধে থিয় হ'বলৈ, একত্ৰিত হৈ থিয় হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হ'ব পাৰে সময়ত। হয়, অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক আমি চুতীয়া জনগোষ্ঠীয়ে বিভিন্ন সময়ত আমাৰ যি ন্যায্য প্ৰাপ্তিৰ দাবীত আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। যোৱা 5 তাৰিখৰ পৰা 13 তাৰিখলৈকে 13 মাৰ্চলৈকে আমাৰ এক সংগ্ৰামী আমাৰ কাৰ্যসূচী আছিল। আমি আশা ৰাখিছিলোঁ বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে অন্ততঃ আমাৰ যি মূল দাবী জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্তশাসন প্ৰদান, এই ক্ষেত্ৰত তেখেতসকলে আমাক কিবা ইতিবাচক সঁহাৰি আগবঢ়াব। কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ আমাৰ দাবীৰ প্ৰতি কোনো ধৰণৰ ইতিবাচক সঁহাৰি তেওঁলোকে আগনবঢ়ালে। সেইকাৰণে আমাৰ দ্বিতীয়লানি কাৰ্যসূচী আজি 22 তাৰিখৰ পৰা 25 তাৰিখলৈকে এই 100 ঘণ্টীয়া আমি অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু অনাগত সময়ত যদিহে ইয়াতো চৰকাৰখনে চুতীয়া জনগোষ্ঠীৰ প্ৰতি তেখেতসকলৰ ভাৱমূৰ্তি, আমাৰ যি দাবী ইতিবাচক সঁহাৰি, এই দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি তেখেতসকলে নজনায়, ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবৰ কাৰণে চুতীয়া যুৱ সন্মিলনে অসমে বাধ্য হ'ব। বিজেপি চৰকাৰখন যেতিয়া 2014 চনত শাসনলৈ আহিছিলে তাৰ আগত কৈছিলে যে আপোনালোকক আমি বিভিন্ন সময়ত আমাৰ জনজাতিকৰণৰ যি প্ৰশ্ন, এই প্ৰশ্নটো আমি সজোৰেৰে উপস্থাপন কৰি আহিছোঁ। আপোনালোকে লক্ষ্য কৰিছে আমি গাঁওবোৰ বিচাৰি যাওঁ শীৰ্ষক এক কাৰ্যসূচীৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত থকা শেষৰজন চুতীয়াৰ পৰ্যন্ত যাতে চৰকাৰখনে আমাক বঞ্চনা কৰিছে, আজি এই চৰকাৰখনে আমাক আমাৰ ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক সঁহাৰি জনোৱা নাই, এইখিনি কথা আমি অসমৰ শেষৰজন চুতীয়াৰ কাষলৈ লৈ যাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে এই যে তাৎক্ষণিকভাৱে আমি আশা ৰাখিম তেখেতসকলে আমাৰ এই আন্দোলনৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব। কেতিয়াবা এনে সংগ্ৰামটোতো আজি 1983 চনৰ পৰা আমি আৰম্ভ কৰি আছোঁ আৰু আমাৰ সংগ্ৰাম চলি আছে। আমি বিভিন্ন সময়ত আমাৰ এই দাবীবিলাক আমি লৈ আমি জনসাধাৰণৰ মাজলৈ গৈছোঁ। আমি জনসাধাৰণৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ জনগোষ্ঠীয় ৰাইজো ওলাই আহিছে। আপোনালোকে লক্ষ্য কৰিছে যোৰহাটতে সিদিনা 7 তাৰিখৰ দিনাখনি আমাৰ ইয়াত ধৰ্ণা কাৰ্যসূচী হৈ গৈছে। ৰাইজসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি এই ক্ষেত্ৰতো আমি সেইকাৰণে আমাৰ জনগোষ্ঠীয় ৰাইজৰ কাষলৈ আমাৰ যি বাৰ্তা, এই বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ।